বন্ধু বান্ধৱীসকল যিয়ে নহওক এতিয়া কিন্তু মানে আমাৰ ঘৰটো পথাৰখনৰ আমাৰ পথাৰৰ দাঁতিতে। বন্ধুসকল আপোনালোকে দেখিবলৈ পাইছে পথাৰ মানে পৰিৱেশটো কিমান সুন্দৰ লাগে। এতিয়া পথাৰত ঘাঁহ গজি আছে, সেউজীয়া হৈ আছে গোটেই পথাৰ। লাহে লাহে এতিয়া মানে হাল বাই আছে। নমস্কাৰ অসমীয়া ভাই বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলো খবৰ ভালেই, সকলো কুশলে আছে। বন্ধুসকল আজি বহুকেইদিন মই ইউটিউবত এক্টিভ হৈ থকা নাই। আজি মই পুনৰ আহিছোঁ ইউটিউবৰ মাজলৈ। আপোনালোকে আজি এই কণ্টেণ্টটি চাব বুলি আশা ৰাখিছোঁ আৰু অলপ আনন্দ পাব বা কিবা এটা শিকিব বুলি আশা ৰাখিছোঁ। সকলোৱে চাই থাকক আগলৈ দেই। বন্ধু বান্ধৱীসকল, এতিয়া গোটেই অসমজুৰি বানপানীয়ে বহুত ক্ষতিগ্ৰস্ত কৰিছে আমাৰ অসমত। এতিয়া গোটেই অসমৰ মানে আমাৰ কৃষিজীৱী লোকসকলৰ আমাৰ কৃষকসকলৰ মানে খেতি নষ্ট কৰিছে। গোহালিৰ মৰমৰ গৰুহাল বানে উটাই লৈ গৈছে আৰু আমাৰ ঘৰ দুৱাৰসমূহ মানে নষ্ট কৰি পেলাইছে। বহুত দুখৰ কথা বন্ধুসকল। এতিয়া বহুত হেল্প কৰিবলৈ মন যায়, বহুত মানে হেল্প কৰিবলৈ মন যায় বা বহুত মানে সহায় কৰিবলৈ মন যায় সেইসকল লোকক যিসকলক মানে বহুতো ক্ষতিগ্ৰস্ত কৰিছে। কিন্তু কি কৰিব বন্ধুসকল, আমাক মানে ঈশ্বৰে দিয়া নাই ইমানকণ আমি দিব পৰা কেপাচিটি নাই, সামৰ্থ্য নাই। আপোনালোকে আশীৰ্বাদ কৰিব আৰু ভগৱানেও যাতে এইকণ আশীৰ্বাদ কৰে, ইমানকণ যাতে সামৰ্থ্য হয়। যদি সামৰ্থ্য হয় তেতিয়া নিশ্চয় সহায় কৰিম। এতিয়া বন্ধুসকল আমাৰ এইফালেও বানপানী আহিছে, অলপ তাৰ পৰিৱেশটো দেখাইছে চাই। আমাৰো পথাৰত অলপ পানীটো আহিছে, আপোনালোকে দেখিবলৈ পাইছে। মানে আমাৰ ইয়াতো মানে ইমান প্ৰব্লেম নাই, আমাৰ মানে অলপ ওখ জেগা। আমাৰ ইয়াত মানে ইমান ঘৰ দুৱাৰ ভঙাকৈ পানী নহয়। আমাৰ ইয়াত অলপ হয় তথাপিতো খেতি বাতি ক্ষতিগ্ৰস্ত কৰে, অলপ পানী পাইছেহি। বন্ধু বান্ধৱীসকল যিয়ে নহওক এতিয়া কিন্তু মানে আমাৰ ঘৰটো পথাৰখনৰ আমাৰ পথাৰৰ দাঁতিতে। বন্ধুসকল আপোনালোকে দেখিবলৈ পাইছে পথাৰ মানে পৰিৱেশটো কিমান সুন্দৰ লাগে। এতিয়া পথাৰত ঘাঁহ গজি আছে, সেউজীয়া হৈ আছে গোটেই পথাৰ। লাহে লাহে এতিয়া মানে হাল বাই আছে। এতিয়া খেতি টাইম আহি পাবহি। এতিয়া ইয়াত মানে ৰোৱা হ'ব, তেতিয়াও মানে এটা বেলেগ পৰিৱেশ হ'ব। দেখিবলৈ পাইছে কিমান ধুনীয়া লাগিছে, সুন্দৰ লাগিছে। অলপ আঁতৰত এখন জংঘল এখন আছে, দেখিবলৈ পাইছে আপোনালোকে। হাবি এখন আছে, হাবিখনৰ পৰা মানে খুবেই ধুনীয়া লাগে মানে পথাৰখন ৰাজাটো। ইফালে পাহাৰখনো অলপকৈ ওলাই আমাৰ ইয়াৰ পৰা, পাহাৰখনো ওলাই দেখাইছোঁ ৰ'ব। ইয়াৰ পৰা মানে জুম কৰিলে ওলাই যায়, অলপ দেখাইছোঁ ৰ'ব। এতিয়া সেইখন আপোনালোকে দেখিবলৈ পাইছে, এইখন পাহাৰখনো মানে অলপ জিলিকি থাকে। এইখন দেখিছে আপোনালোকে। আমাৰ ঘৰৰ ওচৰৰ পৰা মানে পাহাৰখন বহুত আঁতৰত আছে, কিন্তু অলপ মানে জিলিকি থাকে। বন্ধুসকল এতিয়া দেখিব, সিটো এটা দেখিছে যে আপোনালোকে ৰজা মৈদাম, চুহুং ৰজা মৈদাম আমাৰ ঘৰৰ পৰা অলপ আঁতৰত আছে। এদিন তাৰ মই এটা ভিডিঅ' বনাম বাৰু। অলপ আঁতৰত আছে আমাৰ ঘৰৰ পৰা, মানে অকণমান আঁতৰত আছে। ইপাৰে চুহুং ৰজা মৈদাম হয় সেইটো, মানে খুবেই মানে ঐতিহাসিক এটা বস্তু। দেখাম বাৰু এদিন মই। কিনাৰতে স্কুল এখনো আছে, ৰজা মৈদাম স্কুল, হাইস্কুল, এম ই স্কুল। সেইটো মেইন ৰাস্তাটো আমাৰ ঘৰৰ পৰা মানে ইপাৰে, পথাৰখনৰ ইপাৰে মেইন ৰাস্তা। সেইখন বাছ এখন গৈ আছে। বন্ধুসকল এতিয়া মানে খেতি টাইম আৰু এতিয়া খেতি বাতি লাগিব। আৰু বন্ধুসকল আমি খেতি নকৰিলে বাৰু কি কৰিম আপোনালোকে কওকচোন। যিহেতু গাঁৱলীয়া ল'ৰা, আমাৰ মানে খেতি বাতি আমাৰ মূল জীৱিকা। সেই গতিকে আমি খেতি বাতি কৰিবই লাগিব। এতিয়া আমি মানে কি হয়, এতিয়া লাহে লাহে মই আপোনালোকক মই 2-4টা মানে ভিডিঅ' বনাই দেখাম বাৰু। মই ভিডিঅ'টো এই কাৰণেই দেখাওঁ যে মই পথাৰলৈ আহিছোঁ বা খেতি কৰিছোঁ চাহ বুলি মই ভাবি ভিডিঅ'টো নেদেখাওঁ। এতিয়া ধৰক কিছুমান মানুহ মানে আমাৰ ঘৰৰ পৰা গৈ ধৰক, এতিয়া আমাৰ গাঁৱৰ মানুহ তেওঁলোকবিলাক চহৰত গৈ আছেগৈ। তেওঁলোকেও মানে খেতিৰ পৰিৱেশটো চাম লাগে। আৰু কিছুমানে মানে ধৰক এতিয়া আমাৰ বয়সৰ কিছুমান ল'ৰাই খেতি বাতি কৰিবলৈ লাজ কৰে। পঢ়া শুনা কৰিলে মানে ধৰক আজি ডিগ্ৰী পাছ কৰিলে, MA পাছ কৰিলে, শিক্ষিত হ'ল বুলি যে পথাৰলৈ যাবলৈ লাজ কৰে। গতিকে সেইবিলাকো দেখাব বিচাৰোঁ যে খেতি বাতি কৰিবলৈ আমি লাজ কৰিব নালাগে। কিছুমান মানুহে উপলুঙা কৰে খেতি বাতি কৰিলে, মানে কৃষক হ'লে, খেতিয়ক বুলি ক'লে কিছুমান মানুহে উপলুঙা কৰে। খেতিয়ক বুলি ক'লে মানে দুখীয়া বুলি ভাবে বা মানে এইটো ভিকহু বুলি ভাবে। কিছুমান মানুহৰ মানে এইটো মনোভাৱ আছে যে আজি ধৰক ছোৱালীজনী দিবলৈ হ'লেও খেতিয়ক বুলি কোৱাৰ লগে লগে আজিকালি মানুহে মন সংকোচ কৰে। চৰকাৰী চাকৰিত হ'লেহে মানে সন্মান দিয়ে, তেনেকুৱা কোনো কথা নাই। আমি খেতি কৰিবই লাগিব। জয় জৱান জয় কিষাণ। যদি খেতিয়ে যদি আমি নকৰোঁ, অন্ন ক'ৰ পৰা উৎপাদন হ'ব? আৰু অন্ন উৎপাদন হ'ব লাগিবই, কাৰণ অন্ন আমাক প্ৰয়োজন, জীয়াই থাকিবলৈ আমাক অন্ন লাগে। সেই গতিকে খেতি কৰিলেহে আমি অন্ন পাম। গতিকে আমি খেতি কৰিবই লাগিব। আৰু আমি গাঁৱলীয়া ল'ৰা। আৰু বন্ধুসকল আপোনালোকেতো জানেই এতিয়া যে মানে কৰোণা মহামাৰী হোৱাৰ পিছৰ পৰা পৃথিৱীখন কিমান সমস্যাৰে ভৰপূৰ হৈ গৈছে, মানৱ জীৱন সমস্যাৰে ভৰপূৰ হৈ গৈছে। এতিয়া জীৱিকা নিৰ্বাহ কৰিবলৈ খুবেই কঠিন হৈছে বন্ধুসকল। এতিয়া ধৰক আজিকালি মানে জনসংখ্যাও খুবেই বৃদ্ধি হৈছে। সকলো ক্ষেত্ৰতে মানে মানুহ খুবেই বেছি। সেই গতিকে যদি খেতি বাতিও যদি কৰিব পাৰে ভালদৰে, তেতিয়া ঘৰতে যদি উৎপাদন কৰিব পৰা যায়,
তেতিয়াও মানে আমি বিকাশ কৰিব পাৰিম বুলি মই ভাবোঁ। সেই গতিকে ময়ো মানে খেতি বাতি কৰোঁ আৰু মানে মই এতিয়া প্লেনিং এটা কৰিছোঁ যে এখন ফাৰ্ম খুলিম, এখন মানে পূৰা ব্ৰইলাৰ ফাৰ্ম খুলিম। ফাৰ্ম খুলি পেলাই তাৰ পৰাও মানে 2-4টা কিবা এটা উৎপাদন কৰি পেলাই মানে জীৱিকা নিৰ্বাহ কৰিবলৈ চাম। অকল চাকৰি পিছত লাগি থাকিলেও নহ'ব, কিয়নো চাকৰিটো ইমান নিৰ্ভৰশীল নহয়। চাকৰিটো পাম নাপাম তাৰো কোনো মানে বিশ্বাস নাথাকে, যিহেতু আজিকালি ঢেৰ মানে শিক্ষিত নিবনুৱা আছে। সেই গতিকে লাখ লাখ মানুহৰ মাজত চাকৰিটো পোৱাটো ইমান সহজ কথাও নহয়। সেই গতিকে চাকৰি কৰিব লাগে, তাৰ উপৰি আমি এইবিলাক কৰিব লাগে। আৰু যিসকল মানুহ উপলুঙা কৰে, খেতি কৰিলে বা আজি ফাৰ্ম কৰিলে বা কিবা কৰিলে সন্মান নিদিয়ে। আচলতে কৰ্ম কোনো সৰু ডাঙৰ নাই, সকলো মানুহক মানুহ হিচাপে চাব লাগে। তেওঁ ভাল কৰ্ম সৰু ডাঙৰ কেতিয়াও মানে ভেদাভেদ কৰিব নালাগে। সকলো কৰ্ম সমানেই, সকলো মানুহেই অন্ন বস্ত্ৰ বাসস্থান, অন্নৰ কাৰণে কাম কৰি আছে। কিছুমানে অন্ন বস্ত্ৰ বাসস্থান, সেই তিনিটাই মূল আমাৰ। খাবৰ কাৰণে আমাক অন্ন লাগিব, পিন্ধিবৰ কাৰণে কাপোৰ লাগিব, থাকিবৰ কাৰণে এটা ঘৰ লাগিব। তাৰ উপৰি বেমাৰ আজাৰ হ'লে চিকিৎসা কৰাবৰ কাৰণে টকা পইচা লাগে। সেইবিলাক অভাৱ পূৰ কৰিব পৰাকৈ পূৰ হোৱাকৈ কিবা এটা কৰিব পাৰিলেই হৈ যায়। কামৰ কোনো মানে সৰু বৰ নাই, সকলোৱে নিজৰ সেইকেইটা অভাৱ পূৰ কৰিবৰ কাৰণেই লাগি আছে। গতিকে সকলোৱে কৰ্মকে সন্মান কৰিব লাগে। যিবিলাকে সন্মান নকৰে তেওঁলোকবিলাকে এইটো মানে ভুল কৰিছে। তেওঁলোকবিলাকে এইটো মানে জনা উচিত যে সকলো মানুহেই তেওঁ মানে অভাৱবিলাক পূৰ কৰিবৰ কাৰণেই লাগি আছে। ধন্যবাদ বন্ধুসকল। কিছুমান মানুহে ধন সম্পত্তিক লৈ পেলাই মানে গৌৰৱ কৰে, অহংকাৰ কৰে। কিছুমানে আকৌ আপোনাৰ নিজৰ স্বাস্থ্যটোক লৈ পেলাইও অহংকাৰ কৰে। বন্ধুসকল, আমি কেতিয়াও নিজৰ ধন সম্পত্তিক লৈ পেলাই আৰু আমাৰ স্বাস্থ্যক লৈ পেলাই কেতিয়াও আমি অহংকাৰ কৰিব নালাগে। কাৰণ দৰিদ্ৰতা আৰু মানে অসুস্থতা কেতিয়াও কৈ নাহে। কোন কেতিয়া দৰিদ্ৰ হ'ব, কোন কেতিয়া অসুস্থ হ'ব কোনেও ক'ব নোৱাৰে। আজি ধনী হৈ থকা মানুহ এজনেনো মানে দৰিদ্ৰ হ'বলৈ বেছি পৰ নালাগে, আৰু আজি সুন্দৰ সবল মানুহ এজনো অসুস্থ হৈ যাবলৈ বেছি পৰ নালাগে। সেই গতিকে আমি দৰিদ্ৰ মানুহজনক কেতিয়াও উপলুঙা কৰিব নালাগে আৰু অসুস্থ মানুহজনক কেতিয়াও উপলুঙা কৰিব নালাগে। আৰু আমি নিজেই ধনী হ'লেও আমি নিজৰ ধন টকা পইচাক লৈ কেতিয়াও গৌৰৱ কৰিব নালাগে, বা আমি স্বাস্থ্যৱান হ'লেও নিজক কেতিয়াও গৌৰৱ কৰিব নালাগে। কাৰণ মানে কোনো বস্তুৱে মানে স্থায়ী নহয়, খন্তেকীয়া। সেই গতিকে আমাৰ ধন টকা পইচাও খন্তেকীয়া আৰু আমাৰ স্বাস্থ্যও খন্তেকীয়া। ধন্যবাদ বন্ধুসকল। মই 2-4টা কথা ক'বলৈ চেষ্টা কৰিলোঁ, আপোনালোকে সকলোৱে চাব আৰু নিজৰ ভাইটি বুলি ভাবি পেলাই বা দাদা বুলি ভাবি পেলাই বা যি বুলি নাভাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰি দিব পাৰিলে। আৰু তেতিয়া মই আপোনালোকৰ কাৰণে ভাল কিবা এটা কৰিব পাৰিম। যদি আপোনালোকৰ ছাপোৰ্ট পাওঁ, কিবা এটা কৰিব পাৰিম। প্লিজ ছাপোৰ্ট কৰি দিয়ক না, এবাৰ ছাবস্ক্ৰাইব কৰি দিয়ক না প্লিজ। নিজৰ ভাইটি বুলি ভাবি এবাৰ ছাবস্ক্ৰাইব কৰি দিয়ক। যিসকলে চাই শ্বেয়াৰ কৰিব না প্লিজ। ধন্যবাদ।